সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ জোনাই মহকুমা সমিতিৰ পঞ্চবাৰ্ষিক অধিৱেশন আৰু ডেকাপাম আঞ্চলিক সমিতি তৃতীয় দ্বিবাৰ্ষিক আজি অধিৱেশনত ইয়াত উপস্থিত হৈছোঁ। তো এটা কাৰণে ইয়াতে ভাল লাগিছে যে বিশেষকৈ জোনাই সমষ্টিত আমাৰ সোণোৱাল কছাৰী সম্প্ৰদায়ৰ গাঁও খুব কম আৰু যিসকল মানুহ ইয়াত বসবাস কৰি আছে খুব সুন্দৰভাৱে অমিলমিলেৰে এই জোনাইত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ লগত একেলগে অমিলমিলেৰে সুন্দৰভাৱে ইয়াত বসবাস কৰি আছে আৰু এইটো কাৰণে ভাল লাগিছে যে ইয়াতে মানুহখিনি একগোট হৈ আছে। আমাৰ বিশেষকৈ আমাৰ সম্প্ৰদায়ৰ যিকেইখন গাঁও আছে প্ৰত্যেকখন গাঁৱে একগোট হৈ আছে আৰু একগোট হৈ সোণোৱাল কছাৰীসকলৰ যিবিলাক পৰম্পৰা ৰীতি নীতি যিবিলাক গীত নৃত্য এইবিলাক তেখেতলোকে আজি এইবোৰে শিকিবলৈ চেষ্টা কৰিছে আৰু এইখিনি সোণোৱাল কছাৰী অদূৰ ভৱিষ্যতে নতুন প্ৰজন্মক সোণোৱাল কছাৰী হিচাপে পৰিচয় লৈ জীয়াই থাকিবলৈ প্ৰেৰণা যোগাইছে। তো সংস্কৃতিয়ে এটা জাতিৰ পৰিচয়, যি জাতিৰ ভাষা সংস্কৃতি নাথাকে তেওঁ পৰিচয়বিহীন এটা জাতিলৈ পৰিণত হয়। কিন্তু আজি জোনাই কম জনসংখ্যা আজি সোণোৱাল লোকসকলে নিজৰ ভৱিষ্যত প্ৰজন্মক সোণোৱাল হিচাপে পৰিচয় দি জীয়াই থাকিবলৈ সোণোৱাল কছাৰীসকলৰ যিবিলাক কৃষ্টি সংস্কৃতি পৰম্পৰা ৰীতি নীতি গীত নৃত্য সকলো শিকুৱাইছে আৰু তেওঁলোক একত্ৰিত হৈ সমগ্ৰ জোনাইবাসী সকলো ৰাইজৰ লগত প্ৰত্যেক জাতি জনগোষ্ঠীয়ে মিলিত হৈ থাকিবলৈ চেষ্টা কৰিছে। তাৰ কাৰণে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু এই অঞ্চলৰ এই গোটেই সমগ্ৰ অঞ্চলৰ গাঁওবিলাক নতুনকৈ বেছি বছৰৰ গাঁও নহয়, কিন্তু তেখেতলোকে এই কম দিনৰ ভিতৰতে ভাৰত স্বাধীনতাৰ পিছত বসবাস কৰা এই হোৱা গাঁওবিলাক এই কম দিনৰ ভিতৰতে তেখেতলোকৰ অঞ্চলৰ ডেভেলপমেণ্টৰ লগতে নিজৰ যিবিলাক সন্তানসকলক মানুহ কৰি গঢ়ি তুলিবৰ কাৰণে যিখিনি চেষ্টা কৰিছে আমি তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলে যিবিলাক স্কিম লৈ আছে বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত তেওঁ অধিক সংখ্যক ছাত্ৰ ছাত্ৰী ইয়াতে জোনাই অঞ্চলৰ পৰা যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী লাভান্বিত হ'বলৈ সক্ষম হৈছে। ইতিমধ্যে আমি ডাউনটাউন ইউনিভাৰ্চিটি আৰু কৃষ্ণগিৰি ইউনিভাৰ্চিটিত যিবিলাক ছাত্ৰ ছাত্ৰীক পঢ়ুৱাই আছোঁ মেজৰ ছাত্ৰ ছাত্ৰী আমি ধেমাজি জিলাৰ তাৰে অধিক সংখ্যক ছাত্ৰ ছাত্ৰী ধেমাজি জোনাই অঞ্চলৰ পৰা পাবলৈ সক্ষম হৈছে। কম গাঁও যদিও ইয়াৰ পৰা যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলৰ এই আঁচনিবিলাক পাবলৈ সক্ষম হৈছে। তাৰ কাৰণে মই অভিভাৱকসকলক ধন্যবাদ জনাইছোঁ। আৰু নতুন প্ৰজন্ম যিসকল আমাৰ ছাত্ৰ সংগঠনৰ লগত জড়িত হৈছে তেখেতলোকে আপ্ৰাণ চেষ্টা কৰিছে জাতীয় সংগঠনৰ লগত আমাৰ যিসকল ব্যক্তি জড়িত হৈ আছে এই অঞ্চলটো ডেভেলপমেণ্ট আৰু নিজৰ জনগোষ্ঠীৰ যিবিলাক নতুন প্ৰজন্ম ছাত্ৰ ছাত্ৰীক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত উদ্যোগ লৈছে আৰু তাৰে আজি এয়া এটা উদাহৰণ। এই ছাত্ৰ সন্থা আৰু মহকুমাৰ অধিৱেশনৰ যোগেৰে অকল তেখেতলোকৰ অধিৱেশনৰ সংগঠনৰ কথা বতৰাখিনি পতা নাই, ইয়াত নতুন চামক বিভিন্ন কৃষ্টি সংস্কৃতি তেওঁলোকে দেখুৱাইছে শিকুৱাইছে আৰু বিভিন্ন ইয়াত যিকেইটা কৃষ্টি দল নাই কৃষ্টি নাই সোণোৱাল সংস্কৃতি নাই বাহিৰৰ পৰা আনিও নতুন চামক দেখুৱাবলৈ তেওঁলোকে প্ৰয়াস কৰিছে। গতিকে তেখেতলোকক আমি ধন্যবাদ জনাইছোঁ। মই এতিয়ালৈকে দেখা নাই তেনেকুৱা যদি ইয়াতে অসুবিধা আছে, যিহেতু সোণোৱাল কছাৰী কাউন্সিলখন ক্ষমতা সীমিত ফাণ্ডো সীমিত আৰু এই সীমিত ফাণ্ডেৰে যদি আমাৰ কেপাচিটিৰ ভিতৰত যদি কৰিব পৰা তেনেকুৱা কিবা ইয়াত অসুবিধা আছে গাঁও অঞ্চলত নিশ্চিতভাৱে কাউন্সিলৰ ফালৰ পৰা আমি কৰাবলৈ আমি চেষ্টা কৰিম। কিন্তু ফাণ্ডটো যিহেতু কম ডাঙৰ স্কিম হ'লে আমাৰ কাৰণে সম্ভৱ নহয়। যদি সৰু সৰু স্কিম হয় ধৰক আপোনাৰ 5 লাখ 10 লাখ 15 লাখ এনেকুৱা ভিতৰত যদি স্কিম থাকে সম্পূৰ্ণ কৰিব পৰা তেনেহ'লে সেই স্কিমবিলাক আমি কৰিব পাৰোঁ। যিবিলাক মেজৰ স্কিমবিলাক আমাৰ ক্ষেত্ৰত অসুবিধা হয় যিহেতু ফাণ্ডটো কম।